Welcome to my YouTube channel Rana Tech Solution. বন্ধুসকল আজি লৈ আহিছো আপোনালোকৰ বাবে এটা গুড নিউজ। অসমৰ CSC ভিলিৰ বাবে এটা গুড নিউজ। CSC আইডিৰ পৰা এতিয়া আপোনালোকে আয়ুষ্মান ভাৰত বনাব পাৰে। হয় বন্ধুসকল, অসমৰ যিমান CSC ভিলি আছে সকলোৰ বাবে এটা গুড নিউজ। এতিয়া আপুনি CSC আইডিৰ পৰা আয়ুষ্মান ভাৰত বনাব পাৰে। কেনেকৈ বনাব পাৰে আজি মই আপোনাক এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। তো বন্ধুসকল, যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক। আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বপ্ৰথমে আপোনালোকে এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত ইয়াত টাইপ কৰিব setupinjit.government.in। এইটো লিংক মই ডিসক্ৰিপশনত দি দিম, আপোনালোকে তাৰ পৰা যাই কিনে ডাইৰেক্ট লগইন হৈ যাব। লগইন হোৱাৰ পিছত এনেকৈ ড্যাশবোৰ্ড খুলিব। ইয়াত দেখা পাব আপোনালোকে CSC কাৰেন্ট ইয়াত লেখা আছে। আপোনালোকে কি কৰিব, এই CSC কাৰেন্টত ক্লিক কৰি দিব। CSC কাৰেন্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত CSC আইডি পাসওয়ার্ড বিচাৰিব। আপোনালোকে আপোনাৰ নিজৰ CSC আইডি আৰু পাসওয়ার্ডটো ইয়াত দি দিব। সকলোবোৰ ডিটেইলছ দিয়াৰ পিছত আপোনালোকে সিংত ক্লিক কৰি দিব। সিংত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত আপোনালোকৰ আয়ুষ্মান ভাৰতৰ যিটো পোৰ্টাল ইয়াত আপোনাৰ ওপেন হৈ গৈছে আৰু আপোনালোকে ইয়াত আপোনাৰ CSC আইডিটো দেখা পাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে আছিল যে CSC আইডিৰ পৰা আয়ুষ্মান পোৰ্টালটো কেনেকৈ ওপেন কৰিব পাৰো। আৰু এইটো পোৰ্টাল আগতে খোলা না আছিল, আমি CSC কানেক্ট কৰিলে আগতে খোলা না আছিল, বাট কিন্তু এটা খুলি দিয়া হৈছে। বন্ধুসকল, এটা কথা মনত ৰাখিব, এইটো পোৰ্টাল সকলোবোৰ CSC আইডিত নুখুলে। যিজন ভিএলি মেপিং হৈ আছে অনলি তাৰ খুলিব, যোনে ট্ৰানজেকশন ভাল কৰিছে তাৰ খুলিব, বাহিৰে বেলেগ CSC আইডিত সকলো CSC আইডিত নুখুলে। তো আপোনালোকে আজিয়ে চেক কৰি লওক আপোনাৰ CSC আইডিৰ পৰা এইটো ওপেন হৈছে কি নাই, চেক কৰি লওক। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তো অনুগ্ৰহ কৰি শেয়াৰ কৰিব। যদি আৰু চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব।